নমস্কাৰ আজি এক নতুন ভিডিঅ' আপোনালোকক নৱপ্ৰজন্মৰ কাৰণে এষাৰ কথা লৈ আহিছোঁ আপোনালোকৰ ওচৰত যে আমি নৱপ্ৰজন্মই আমি যে এতিয়া উঠি গৈ আছোঁ আমি কাৰ পৰিচয় দি চলা ফিৰা কৰোঁ বা আমি কাৰ পৰিচয় দি আমাৰ চিনা পৰিচয়টো দিওঁ মানুহক আমি কাৰ কথা কওঁ যে আমি ক'ৰবাত গ'লে আমি কাৰ কথা ক'লে আমাক চিনি পায় এইটোৰ ওপৰত ক'বলৈ আহিছোঁ যে মোৰ খুৰা এজন ডাক্তৰ মোৰ খুৰা এজন অফিচাৰ মোৰ খুৰা এজন PWD কিবা মোৰ দেউতা আমুক মোৰ ককা আমুক মোৰ ঘৰৰ ওচৰ চুবুৰীয়া আমুকে এনেকুৱা চাকৰি কৰে মোৰ ঘৰৰ ওচৰত আমুক অধিবক্তাৰ ঘৰ মোৰ ঘৰৰ ওচৰত আমুক IPSৰ ঘৰ এইবিলাক আমি পৰিচয় দিখিনি আমাৰ নিজৰ পৰিচয়টো ব্যক্ত কৰোঁ আজি এনেকুৱা হ'বলৈ চেষ্টা কৰিব লাগে আমি যে আনৰ কথা নহয় যাতে মোৰ কথা মই ক'লে যাতে চিনি পায় তেওঁলোকে তেনেকুৱা হ'বলৈ যত্ন কৰিব লাগে আজি আমি সদায় আনৰ পৰিচয় দিখিনি নিজৰ পৰিচয়টো ব্যক্ত কৰোঁ যাতে এইটো যাতে নহয় এনেকুৱা হ'ব লাগে লাইফত যে নিজৰ পৰিচয়টো যাতে নিজেই দিব পাৰোঁ আনৰ সহায় লৈ যাতে নহয় যে আনৰ নাম লৈ যাতে মোক কোনোবাই চিনি পাব নালাগে যে মই নেগেটিভ কাম নহয় পজিটিভ কাম কৰি যে ধৰা ভালকৈ পঢ়া ভাল বিজনেছ কৰা ভাল বিজনেছমেন ভাল পঢ়া শুনা কৰা ভাল চাকৰিয়াল নিজৰ নাম কোৱাৰ লগে লগে যাতে আনে চিনি পায় তেনেকুৱা হ'বলৈ যত্ন কৰিব লাগে আজি ধৰক কিছুমান ল'ৰা ছোৱালী পঢ়ি আছে এই ভিডিঅ'টো বনাইছোঁ যে নিজৰ যিসকল মানুহে পঢ়া শুনা কৰাত ব্যস্ত তেওঁলোকৰ কাৰণেই হ'ব যে যিসকলে পঢ়া শুনা কৰে তেওঁলোকে এই ভিডিঅ'টো চাবলৈ বেছি যত্ন কৰিব লাগে যাতে আমি বেলেগৰ পৰিচয় দি নিজৰ পৰিচয়টো ব্যক্ত কৰি যাতে আনক শুনাব নালাগে যে মই আমুকৰ ঘৰৰ ওচৰৰ মই আমুক অধিবক্তাৰ ঘৰৰ ওচৰৰ মই আমুক ডাক্তৰৰ ঘৰৰ ওচৰত মোৰ ঘৰৰ ওচৰত আমুক ডাক্তৰৰ ঘৰ মই আমুকৰ ঘৰৰ ওচৰত থাকোঁ মই আমুকৰ পুতেক আমুকৰ ভতিজাক এনেকুৱা যাতে নহয় যাতে নিজৰ পৰিচয়টো যাতে নিজে দাঙি ধৰিব পাৰোঁ তেনেকুৱা হ'বলৈ যত্ন কৰিব লাগে এনেকৈ আমাৰ গোটেই জীৱনটো আমি ইমান ডাঙৰ হৈছোঁ প্ৰায়ে আমি বেলেগৰ পৰিচয় দি আমি চলা ফিৰা কৰোঁ যে এতিয়া ক'বলৈ ওলাইছোঁ যে নিজৰ পৰিচয় কেনেকৈ দিম আমি যে নিজৰ পৰিচয় নিজে কেনেকৈ দিম যাতে আনৰ পৰিচয় নিদিয়াকৈ এতিয়া ধৰা ভালকৈ পঢ়া শুনা কৰিলা ভাল চাকৰি পালা ভাল ৰিজাল্ট কৰিলা তোমাক বহুতে চিনি পাব যে ধৰা তুমি মেট্ৰিকৰ এক্সাম দিছা তুমি ষ্টেণ্ড পাইছা তুমি স্থান পাইছা তেনেহ'লে তোমাক নিউজত দিব আমুকত দিব পেপাৰত পাবা তেতিয়া তোমাক বহুত মানুহে চিনি পাব তুমি ভালকৈ এখন জেগাত তোমালোকৰ ধৰা পিছপৰা অঞ্চল তাত গৈ তুমি এটা ভাল ৰিজাল্ট কৰিলা যে আমুক গাঁৱৰ ল'ৰা এজন আমুক তোমাক চিনি পাব চেম তুমি পিছপৰা অঞ্চলৰ পৰা ভাল এজন চাকৰিয়াল হোৱা তোমাক বহুত মানুহে চিনি পাব ভাল ৰেংকৰ চাকৰি কৰা তোমাক বহুত মানুহে চিনি পাব পিছপৰা অঞ্চল বুলিয়ে নহয় যিকোনো ঠাইত নিজৰ ভাল পজিশ্যন ৰক্ষাৰ কাৰণে নিজে সদায় কষ্ট কৰিব লাগিব কষ্ট কৰি লোৱা তোমাক যাতে সকলোৱে চিনি পায় যেনেকুৱা নেকি মোৰ মা দেউতাক মোৰ খুৰাক আমুক অধিবক্তাক চিনি পায় মোক কিয় নাপায় এইটোৰ ওপৰত প্ৰশ্ন কৰি আগুৱাই যোৱা যাতে আমি আনৰ পৰিচয়টো দিব নালাগে সেইকাৰণে ভালকৈ পঢ়া শুনা কৰা যদি কিবা কাম কৰি আছে ভালকৈ কৰা যাতে তোমাক চিনি পায় বিজনেছমেন হ'ব বিচাৰিছে ভাল বিজনেছমেন হোৱা যাতে আমুক ব্যৱসায়ী যাতে এনেকুৱা কোৱাৰ লগে লগে যাতে চিনি পায় আমি মানুহে আমি আনৰ পৰিচয় দিখিনি আমি চলিব লাগে কিয় নিজৰ পৰিচয়টো নিজে দাঙি ধৰিব লেখীয়া নিজে যত্ন কৰিব লাগে পঢ়া শুনাতে হওক কিবা কৰ্মতে হওক নিজে মানে নিজৰটো চেষ্টা কৰি আগুৱাই যাব যদি আমাৰ চেনেলত নতুন আছিলে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিয়া আৰু শ্বেয়াৰ কৰি দিবা যদি ভিডিঅ'টো ভাল লাগে